গাঁৱে গাঁৱে বাৰ আৰু ৱাইন। মামাই দিছিলে অফাৰ, বহুতে গ্ৰহণ কৰিলে আৰু বহুতে গ্ৰহণ কৰিব নোৱাৰিলে। যি কি নহওক, যোনবোৰে গ্ৰহণ কৰিলে তেওঁলোকে আজি মাহেকত লাখ লাখ টকা ইনকম কৰি আছে। কিদৰে ইনকম কৰি আছে, কিদৰে তেওঁলোকে খুলিলে, কি আইডিয়াত খুলিলে, বহুতে পাত্তাই নাপালে। কিছুমান ৰাস্তাৰ কিনাৰতে খুলি বহি থাকি গ'ল, কিন্তু কিছুমান জেগাত গাঁৱত আপোনাক কৈছোঁ নহয়, ইমানে ধুনীয়াকৈ খুলিছে আৰু ইমানে ধুনীয়াকৈ চলাইছে বাৰ আৰু ৱাইন। আপুনি মানিব লাগিব, মানুহৰ এটা বুদ্ধি থাকিব লাগিব। বিজনেছ কৰিবলৈ মানুহৰ এটা বুদ্ধি থাকিব লাগিব। আৰু মই কৈ আছোঁ, মই নিবনুৱা ল'ৰাৰ কাৰণেহে ভিডিঅ'বোৰ বনাইছোঁ, আৰু যাতে নিবনুৱাসকলে মোৰ ভিডিঅ'বোৰ চাই দুই এজনে যদি সংস্থাপনো পায়, মোৰ ভাল লাগিব। নিজে কাম কৰিব পাৰে বা বিজনেছ কৰিব পাৰে, মোৰ নিজৰে ভাল লাগিব। মোৰ কোনো ইয়াত স্বাৰ্থ নাই। আপোনালোকক কৈছোঁৱে, মই যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে দুই এজন নিবনুৱা চাই যাতে নিজে কাম কৰিব পাৰে বা বিজনেছ কৰিব পাৰে। মই সেই উদ্দেশ্যেহে বনাইছোঁ। মামাই ভাল অফাৰ দিছিলে। টাউনত চহৰত অকল কি আপোনাৰ বাৰ আৰু ৱাইন বিকিব পাৰে নেকি? গাঁৱত নোৱাৰে নেকি? ভাল অফাৰ দিছিলে। মামাই ভাল কাম কৰিছিলে, কিন্তু মানুহে ওলোটাকৈ উলিয়ালে। যি কি নহওক, কিছুমানে কৰিছে, ভালদৰে চলি আছে। আপোনালোকক মই দেখাম আজি। আৰু আপোনালোকে যি জানে পৃথিৱীত দি থৈ যাওক, জনাই থৈ যাওক। লগত লৈ নাযাব। লগত লৈ কি ঘণ্টাটো কৰিব? একোডালটো কৰিব নোৱাৰে। স্বাৰ্থপৰ মানুহে একো কৰিব নোৱাৰে। যদি আপোনালোকে কিবা জানে, তাক জনাই থৈ যাওক। দুজন মানুহৰ উপকাৰ হ'ব। মই যোনবোৰ জানো মই জনাই থৈ যাম। যদি আপোনালোকে নিজে জনাব পৰা নাই, মোক ফোন কৰি জনাই দিব পাৰে। দুজনমান নিবনুৱা ল'ৰাক সহায় কৰি থৈ যাওক। একো নিব নোৱাৰে পৃথিৱীত। যদি জানে, সেইটোও যদি জনাই থৈ নাযায়, তেতিয়াহ'লে কি কৰিব পাৰিব আপুনি? মই যোনবোৰ জানো মই জনাই থৈ যাব বিচাৰিছোঁ। স্বাৰ্থপৰ নহ'ব। আপোনালোক কৈ আছোঁ স্বাৰ্থপৰ নহ'ব। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, যাতে চাই মেলি দুজন মানুহৰ উপকাৰ হয়। হোৱাটছআপত গ্ৰুপ আছে, ফেচবুকত গ্ৰুপ আছে। অগৰম বগৰম ভিডিঅ'বোৰ চাই থকাৰ বদলি আপোনালোকে চাই মেলি শ্বেয়াৰ কৰি দিয়ক। মই আপোনালোকক দেখাম কি ধুনীয়াকৈ গাঁৱে গাঁৱে বাৰ আৰু ৱাইন ধুনীয়াকৈ চলাই আছে, আৰু কিছুমান ল'ৰাই ধুনীয়াকৈ চলি আছে। মাহেকত যাতে লাখ লাখ টকা ইনকম কৰিব পাৰি। নিবনুৱা হৈ থাকিব নালাগে, মালিক হওক। মই দেখাম আজি, নিবনুৱা নহয়, এতিয়া মালিক হৈ কিনে চলাই আছে। বুকু ফিন্দাই চলাই আছে। যেতিয়া লাইচেঞ্চ ল'লে, তাৰপাছত বুকু ফিন্দাই চলাই আছে। মালিক, এতিয়া নিবনুৱা নহয়। মই আপোনালোকেও কৈছোঁ, মই যি জানো মই তাক জনাই থৈ যাম, দেখাম পৰাপক্ষত যিমান পাৰিম। আৰু আপোনালোকে শ্বেয়াৰ কৰক। স্বাৰ্থপৰ নহ'ব, শ্বেয়াৰ কৰি দিয়ক। আৰু 10জনৰ মানে গম পায় যাতে। হোৱাটছআপত গ্ৰুপ আছে, ফেচবুকত গ্ৰুপ আছে। এইবোৰ থৈ লাভ নাই। যিবোৰ জানে জনাই দিয়ক। মোকো জনাই দিয়ক আপোনালোকে ফোন কৰি। মই যাম, দেখাম। 10জনৰ উপকাৰ হ'ব। আৰু বেলেগ কি ক'ম? মামাৰ অফাৰটো চাব। আজি মই দেখাম মামাই দিয়া গাঁৱে গাঁৱে বাৰ আৰু ৱাইন। সেইটো ধুনীয়াকৈ খুলিব পাৰিলেহেঁতেন ল'ৰাবোৰে। কিছুমানে খুলিলে, কিছুমানে সুবিধা ল'লে, কিছুমানে নোৱাৰিলে। যি কি নহওক, নেক্সট আপোনালোকে নিজে কৰিব লাগিব। মইতো আপোনালোকক দেখাইছিলোঁ ফল মূলৰ। যোনবোৰ টকা নাই, তেওঁলোকেতো সৰুমুখে দোকান দিয়ে ফল মূল বিকিব লাগিব। যাৰ টকা আছে, আপোনাক দেখালোৱে মাৰ্কেটত ডাইৰেক্ট অ'পেনলি ইনডাইৰেক্টলি তেওঁলোকে ফল মূল বিকিছে। মই আপোনাক পাতৰ বিজনেছৰ বিষয়ে কৈছিলোঁ। পাতৰ বিজনেছো ধুনীয়াকৈ কৰিব পাৰে। ফল মূলৰ দেখালোঁ, পাতৰ বিজনেছত দেখালোঁ, আৰু দেখাই যাম যিমান পাৰোঁ। মই যোনবোৰ জানো মই আপোনালোকক জনাই যাম। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'বোৰ। চাই মেলি যাতে মানুহৰ উপকাৰ হয়। নিবনুৱা ল'ৰা দুটা উপকাৰ হ'লে বহুত ভাল লাগিব মনত। আপোনালোকে সেইটো ভাবক। নিবনুৱা ল'ৰাবোৰ যাতে যেনেকৈ মালিক হয়, মই তাৰ উদ্দেশ্যেহে বনাইছোঁ ভিডিঅ'বোৰ। মই কোনো ইয়াত স্বাৰ্থ নাই। মই যে ইউটিউবৰ পৰা পইচা পাম, মই সেইবোৰ কাৰণে বনোৱা নাই। মই সেইবোৰ মতলবেই নাই। আপোনাৰ লাখ লাখ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, লাখ লাখ ভিউজ হ'ব লাগিব। আমাৰ এইবোৰ দৰকাৰ নাই। আমি সেইবোৰ উদ্দেশ্যত নাযাওঁ। মোৰ উদ্দেশ্য এটাই, যাতে নিবনুৱা ল'ৰাবোৰে কিবা এটা কৰি কিনে চলিব পাৰে। নিবনুৱা লেবেল লগালে নহ'ব। আপোনালোকে তেওঁলোকক জনাব লাগিব, এইটো কৰিলে এনেকুৱা হ'ব, এনেকুৱা হ'ব। তেতিয়াহে তেওঁলোক কিবা এটা কৰিব পাৰিব। নিবনুৱা ল'ৰাবোৰ যাতে মালিক হয়, মই উদ্দেশ্য সেইটোৱে লৈছোঁ। কাৰণ ময়ো এটা টাইমত নিবনুৱা আছিলোঁ। আইডিয়া থাকিলে মালিক হ'ব পৰা যায়। আৰু মই সেই বিষয়ে জনাইছোঁ। আপোনালোকে যিমান পাৰে হোৱাটছআপ গ্ৰুপ, ফেচবুক গ্ৰুপত শ্বেয়াৰ কৰি দিয়ক, আৰু ভিডিঅ'বোৰ ফুল চাওক।
তেতিয়াহে কিবা এটা জ্ঞান পাব। ধন্যবাদ। আহক এতিয়া মই আপোনালোকক ভিতৰলৈ লৈ যাওঁ, তেওঁলোকে কিদৰে খুলিছে আৰু কিদৰে তেওঁলোকে বিজনেছটো চলাইছে। চাওক এইখন প্ৰথমতে বাৰ, চাওক বাৰ আৰু ৱাইন বুলি কৈছিলোঁ। প্ৰথমতে তেওঁলোকে ইয়াত ধুনীয়াকৈ ভাত খাবলৈ সুবিধা কৰি দিছে আৰু মই ভিতৰতো দেখাইছোঁ তেওঁলোকে কিদৰে কৰিছে, বিজনেছটো আগবঢ়াই নিছে আৰু এতিয়া মালিক হৈছে। একোজন নিবনুৱা এনেকৈ মালিক ল'ব পাৰিলে ভাল মনটো, নিবনুৱা লেভেল আঁতৰাই তেওঁলোকে এতিয়া মালিক হৈছে। চাওক এখন ৱাইন, প্ৰথমতে বাৰ আৰু ৱাইন, এখন ৱাইন শ্বপ দেখিছে আৰু এখন বাৰ শ্বপ, ধুনীয়াকৈ খাবলৈ সুবিধা কৰিছে ভাতে মাংসই। চাওক তেওঁলোকৰ এইবোৰে আইডিয়া আচলতে। চাওক ইয়াৰ বেক চাইডত চাব আপোনালোকে ধুনীয়াকৈ এইবোৰ চাওক কেবিন খুলি দিছে, কেবিনত ধুনীয়াকৈ খাব পাৰে, মানুহৰ মন গ'লে কেবিনতো খাব পাৰে। ইয়াত বাৰ ৱাইন ইয়াতো খাব পাৰে, আপোনালোকৰ ভাতে মাংসই সকলো ধৰণৰ সুবিধা কৰি দিছে তেওঁলোকে। আহক আপোনালোকক মই দেখালোঁ আৰু এবাৰ দেখাইছোঁ আগফালে। চাওক তেওঁলোকে ফেমিলিৰ কাৰণে আগফালে কিদৰে ধুনীয়াকৈ খুলি দিছে। ইয়াত ফেমিলি ইয়াত আগফালে খাব পাৰে, ইয়াত ভাতে মাংসই আৰামত খাব পাৰে ফেমিলি লৈ। তাৰ বেক চাইডত আপোনালোকে দেখিলেই আৰু চাওক ফ্ৰণ্ট চাইডটো এইদৰে তেওঁলোকে সজাই লৈছে। ইয়াত ধুনীয়াকৈ দোকান এখনো খুলি লৈছে, ধুনীয়াকৈ জেগাডোখৰ এনেকৈ। আলি কিনাৰত অকল ৱাইন শ্বপ খোলা নাই, তেওঁলোকে বাৰ আৰু ৱাইনৰ সুবিধাটো তেওঁলোকে ল'লে। আৰু এইবোৰে আইডিয়া, মানুহৰ এটা বিজনেছত আইডিয়া লাগে যে মই কৈছিলোঁ, এইবোৰে আইডিয়া হয় আচলতে। আৰু এইবোৰ এনেদৰে আইডিয়া লগাওক আৰু আগবাঢ়ি যাওক, নিবনুৱা লেভেল আঁতৰাই মালিক হওক। চাওক কি ধুনীয়াকৈ খুলিছে তেওঁলোকে, চিজিল চাওক, তেওঁলোকৰ চিজিলটো চাওক। অকল ৱাইন শ্বপ খোলা নাই তেওঁলোকে, ৱাইনৰ লগতো বাৰো খুলিছে, মই দেখালোঁৱেই। এখন চব বাৰখন ধুনীয়াকৈ খুলিছে, ভাতে মাংস খাইছে। আৰু এইবোৰে আচলতে আইডিয়া, একো এটা সৰু সৰু আইডিয়া লাগে বিজনেছত। আৰু এওঁ এতিয়া মালিক হ'ল, আগতে নিবনুৱা বুলি হাঁহিছিলে মানুহে, এতিয়া চাওক নিজে এতিয়া মালিক হৈ দেখাইছে। চাওক এইবোৰে আচলতে বিজনেছৰ আইডিয়া। সৰু অলপ আইডিয়া লাগে, আপোনালোকে আগবাঢ়িব পাৰে ধুনীয়াকৈ এইদৰে। আৰু ইয়াত আচৰিত কথা, তেওঁলোকে বাৰ ৱাইন খুলিলেও তেওঁলোকে কিন্তু ভাতে মাংসই মাত্ৰ 130 টকাতে তেওঁলোকে দিছে আৰু ধুনীয়াকৈ খাবলৈ সুবিধা কৰি দিছে মানুহক। চাওক কি ধুনীয়াকৈ দিছে, চিজিলকৈ সজাইছে তেওঁলোকে ৱাইন শ্বপখন। যোনটো ৱাইন, অকল ৱাইন শ্বপ তেওঁলোকৰ আলিত খুলি ৰখা নাই, এইবোৰ কেবিন ধুনীয়াকৈ সজাই দিছে। এইটো আচলতে কেবিনৰ লগতে বাৰ আৰু ৱাইনৰ সুবিধা তেওঁলোকে ধুনীয়াকৈ ল'লে আৰু মামাই দিয়া সুবিধাটো লৈছে। আপোনালোকৰ যদি বিজনেছ কৰিবলৈ হয় এইটো আইডিয়া লাগিব আপোনালোককো। মই দেখাইছোঁ, শ্ব' কৰিছোঁ, আৰু বেলেগ মানুহৰ বেলেগ বেলেগ ধৰণৰ আইডিয়া থাকে। আৰু চাওক মই নিবনুৱাসকলৰ কাৰণে মেইনলি ভিডিঅ'বোৰ বনাইছোঁ, আৰু নিবনুৱা মানুহৰ যাতে সুবিধা হয় মই তাকে দেখাবলৈ বিচাৰিছোঁ। মই যি জানো মই তাক দেখাইছোঁ, য'ত যি দেখিছোঁ দেখাইছোঁ। এইবোৰ চাই লওক কিদৰে এখন ৱাইন লৈ চাওক। ভাতৰ থালিটো চাওক আপোনালোকে 130 টকাত 10খনমান চব্জি দিছে। চাওক গাহৰি ভাত, আপোনাৰ এইটো মটৰ, কঁঠালৰ চব্জি, দাইল, এইবোৰ আপোনাৰ চব্জি কেইবাটাও দিছে তেওঁলোকে। ইয়াত ঢেকীয়া চব্জিও দিছিলে তেওঁলোকে, তাৰপিছত আলু পিটিকা, চালাড, এইটো আৰু দাংবডি ভাজি, চাওক ভেন্দি ভাজি দিছে। তাৰপিছত এইবোৰ এক্সট্ৰাকৈ দিছে চাওক আপোনাৰ গাহৰি ড্ৰাই ফ্ৰাই। চাওক কি ধুনীয়াকৈ দিছে আচলতে। 130 টকাত আপুনি এনেকুৱা থালি পাব নেকি ক'ৰবাত? গাঁৱত পায়, গাঁৱত কি বাৰ ৱাইন থাকিব নোৱাৰে নেকি? মই সেইটোৱে কৈছোঁ আপোনালোকক যে মামাই যি সুবিধা দিছিলে, মামাই তেওঁ বেয়া কাম কৰা নাছিলে, এইটো এটা ভাল সুবিধা। আৰু কাৰণ অকল টাউনতে চলে নেকি বাৰ ৱাইন, গাঁৱত কি নচলিব নেকি? তেওঁলোকে এতিয়া সুবিধা হ'লতো তেওঁলোকে ল'লে আৰু ভালদৰে খুলিলে, ভালদৰে আইডিয়া লগালে, আৰু আজি চাওক তেওঁ আজি মালিক হৈ ধুনীয়াকৈ চলি আছে। চাওক 130 টকা থালি, চাওক কি ধুনীয়াকৈ দিছে। আচলতে মানুহৰ এটা বিজনেছত আইডিয়া লাগে বুলি কৈছিলোঁ যে, এইবোৰে আইডিয়া মানুহৰ, সৰু মৰু আইডিয়া, আৰু ভালদৰে আপোনালোকে আগবাঢ়িব পাৰে। চাওক কিদৰে মই এতিয়া খাই চাইছোঁ, বহুত সোৱাদ লাগিছে। মজা, একদম মজা কৈছোঁ নহয়, ধুনীয়া ধুনীয়া বনাইছে। গাঁও জেগাটো এনেকুৱা মজা, একদম ধুনীয়া কৈছোঁ নহয় আপোনাৰ, ধুনীয়াকৈ বনাইছে। চাওক কি ধুনীয়াকৈ দিছে, মই মজা লাগিছে, ধুনীয়া মজা। আৰু ছাবস্ক্ৰাইব কৰি দিব।